নমস্কাৰ, ছ'চিয়েল মিডিয়া চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে সংকটত হাৰিয়ানাৰ বিজেপি চৰকাৰ। তিনি নিৰ্দলীয় বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰৰ পিছতেই পট পৰিৱৰ্তন। হাৰিয়ানাত নাইব সিং চাইনিৰ নেতৃত্বাধীন চৰকাৰৰ সংকট। বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণৰ দাবী উত্থাপন। প্ৰাক্তন উপ মুখ্যমন্ত্ৰী দুষ্যন্ত চৌটালাই লিখিছে পত্ৰ। সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ কৰিব নোৱাৰিলে ৰাষ্ট্ৰপতি শাসনৰো দাবী উত্থাপন। ৰাষ্ট্ৰপাললৈ পত্ৰ লিখি আহ্বান JJMৰ নেত্ৰীগৰাকী। চৰকাৰখন সংখ্যালঘুত পৰিণত হৈছে বুলি পত্ৰত স্পষ্টকৈ উল্লেখ। চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰতিষ্ঠাৰ সমৰ্থন জনাব বুলিও উল্লেখ। তিনিগৰাকী নিৰ্দলীয় বিধায়কে বিজেপি চৰকাৰক সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। সমৰ্থন প্ৰত্যাহাৰৰ পিছতে সংখ্যালঘুত পৰিণত হৈছে চৰকাৰখন। লাখ লাখ মহিলাক দিয়া হ'ব 50,000কৈ টকা। বিজেপি চৰকাৰে দিব 3,000 টকাকৈ বৃদ্ধ পেঞ্চন। 3 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। এটকাও ঘোষ নিদিয়াকৈ 3 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। নিৰ্বাচনৰ পিছতেই অসমত নিযুক্তি দিয়া হ'ব বঙালী ভাষাৰ শিক্ষক। দেশৰ জনতাই এতিয়া কেৱল মোদী গেৰেণ্টিহে বিশ্বাস কৰে। উৰিষ্যাত বিজেপি ষ্টাৰ কেম্পিয়নৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফলাফল ঘোষণাৰ পূৰ্বেই পৰাজয় স্বীকাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আমি কোনোপধ্যেই জিকিব নোৱাৰোঁ। ধুবুৰী লোকসভা সমষ্টিত আমি পৰাস্ত হোৱাটো খাটা। খোলাখুলিকৈ কৈ দিছোঁ আমি হাৰিম, মিছাকৈ লাভ নাই। ধুবুৰীত আমি জিকাৰ কোনো চান্স নাই। ধুবুৰীত আমি হাৰিম, জিকিব নোৱাৰোঁ। 9 বজালৈ 1% ভোট আমি পোৱা নাছিলোঁ। বৰপেটা, গুৱাহাটীত আমি জিকিম, কিন্তু ধুবুৰীত আমি হাৰিম। ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন জয়ী হ'ব, আমাৰ প্ৰাৰ্থী পৰাস্ত হ'ব। গুৱাহাটী লোকসভা সমষ্টিত আমি আশা কৰা ধৰণে ফলাফল নহ'ব। জিকিম, কিন্তু খুব কম ভোটৰ ব্যৱধানতহে আমি জিকিম। বৰপেটাতো আমি জিকিম, কিন্তু খুব কম ভোটৰ ব্যৱধানতহে আমি জিকিম। লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া। নিৰ্বাচনী সভাত জনতাক গেৰেণ্টি দিলে ৰাহুল গান্ধীয়ে। উত্তৰ প্ৰদেশত পৰাজয়ৰ পৰা বিজেপিক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। উত্তৰ প্ৰদেশত আটাইতকৈ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি। বিৰোধী মিত্ৰজোঁটত আহিব জয়ৰ ধুমুহা। বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট। 4 জুনৰ পিছত প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিব নৰেন্দ্ৰ মোদী। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে ৰাহুল গান্ধীয়ে। সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি। 2 জুনত পুনৰ আত্মসমৰ্পণ কৰিব লাগিব অৰবিন্দ কেজৰিৱালে। দিল্লীৰ সুৰা নীতিত গোচৰত গ্ৰেপ্তাৰ হৈছিল অৰবিন্দ কেজৰিৱাল। 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালে বিচাৰিছিল জামিন। 1 জুনলৈ আত্মৱৰ্তীকালীন জামিন লাভ কেজৰিৱালৰ। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিছে জামিন। অৱশেষত জামিন লাভ অৰবিন্দ কেজৰিৱালৰ।